হেল্ল' ফ্ৰেণ্ডছ, মই আহি আছোঁ আজি ডিব্ৰুগড় আৰু লগতে বগীবিল ব্ৰিজ দেখিছোঁ আগতে, তথাপি এবাৰ চাম আৰু ভালকৈ। আৰু এইয়া চিলাপথাৰৰ পৰা আহি আছোঁ ডাইৰেক্ট ডিব্ৰুগড়লৈ বুলি। এয়া মোৰ লগত আহিছে মোৰ বন্ধু মাধৱ। যাম ইফালে। এয়া আমি পালোহি কোলাজান। টকোপাৰৰ চাংঘৰ কি ধুনীয়া। এইবোৰ মিচিং মানুহ নে কি মানুহ নাজানো, তথাপি মিচিঙে যেন লাগিছে। আৰু আমি এয়া গৈ আছোঁ। ডিব্ৰুগড় যোৱাৰ ৰাস্তা চাওক না, কিমান ওখ। পাহাৰে পাহাৰে গৈ থকা যেন লাগিছে আৰু। বগীবিল ব্ৰিজ মজা। কি ধুনীয়া লাগিছে আহি লাইফত ফাৰ্ষ্ট টাইম এনেকৈ বাইকত। গাড়ীত আহিছোঁ, আগতে যদিও আহিছিলোঁ গাড়ীত আহিছোঁ। এই টোটেল বনাওঁতে কিমান দিন লাগিছে বাৰু এইখন ব্ৰিজ? 18 বছৰ। বাপৰে। আৰু বন্ধুজন মোৰ চিলাপথাৰৰে হয়, আমি সৰুৰ পৰাই চিনাকি। আৰু এয়া চাওক আপোনালোকে ব্ৰিজখন ভালকৈ। এতিয়া আপোনালোকে ব্ৰিজখন চাই থাকক ভালকৈ। গৈ আছোঁ ডিব্ৰুগড়লৈ বুলি, তথাপি বাপৰে কি দলং বনাইছে অ', ক'ব লাগিব।
মহাবিদ্যালয়